Hi guys, welcome back to my YouTube channel OMG. আজি বিজয়া দশমী। এতিয়া মা দুৰ্গাক আজি দশমী পৰ্ব আৰম্ভ হৈছে। এতিয়া বিসৰ্জন দি আছে। ইতিমধ্যে মোটামুটি 3টা বজাৰ পৰা দশমী পৰ্ব আৰম্ভ হৈছেহি। এতিয়ালৈকে চলি আছে, গভীৰ নিশালৈকে চলিব। তো দেয়াৰ গাইজ, আপোনালোকে চাব। মই ভিডিঅ'টো ফাইনেলি বনাই আছোঁ, আপোনালোকে চাওক। বিজয়া দশমী আজি দুৰ্গা পূজা যোৱা 2টা বছৰে লকডাউন হৈ থাকিলে। এইবেলি COVID-19ৰ কাৰণে পূজাখন যোৱা 2টা বছৰে পাতিব পৰা নাই। তো এটি বছৰ চৰকাৰৰ অনুমতি সাপেক্ষে খুব উল্লাহ মালহেৰে দুৰ্গা উৎসৱ পালন কৰিলে আৰু লাখ লাখ ভক্তৰ সমাগম ঘটিছে। এতিয়া মোটামুটি 7টামান বাজি গ'ল ইতিমধ্যে, তথাপি ভক্তৰ সংখ্যা কমা নাই। এতিয়াও মূৰ্তিবিলাক প্ৰতিমাবিলাক আহি আছে, দুৰ্গা দেৱী প্ৰতিমাবিলাক আহি আছে। তো মই দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে ভালকৈ চাব। এইবিলাক গাড়ী দি লৈ গৈ আছে, প্ৰতিমাবিলাক লৈ গৈ আছে। দুৰ্গা মা কি জয়, দুৰ্গা মা কি জয় হৰধ্বনি দি শুনিছে, আপোনালোকে নিশ্চয় শুনা পাইছে। এনেকৈ লৈ গৈ আছে। চাওক ভালকৈ চাওক, কি ধুনীয়া দৃশ্য, ধুনীয়া দেখিবলৈ সুন্দৰ এটা। এতিয়া সন্ধিয়াৰ সময়, ৰ'দো নাই, গৰমো নাই, তেনেকুৱা ইমান ঠাণ্ডাও নাই, এনেকৈ চলি আছে। গতিকে চাওক, ভালকৈ চাওক, মই দেখাই আছোঁ। মোটামুটি ৰাতি 12টালৈকে থাকিব, নিশা 12টালৈকে থাকিব। এনেকুৱা আপোনালোকে চাওক। তো মাই ডিয়াৰ ছাবস্ক্ৰাইবাৰ, আপোনালোকক পূজাৰ আজি শেষৰ দিনটো এটা ভিডিঅ' বনাবলৈ লৈছোঁ, আপোনালোকে চাব। তো এতিয়া মোটামুটি 50% দেৱী বিসৰ্জন দিছে আৰু 50% এতিয়া আহিবলৈ বাকী। ইয়াতে এটা দেৱী প্ৰতিমা আছে, দুৰ্গা মাৰ এটা মূৰ্তি আছে ইয়াতে। এতিয়াও মণ্ডপৰ পৰা উঠোৱাই নাই। এইটো কেতিয়া উঠাব, অলপ সময় লাগিব। মই দেখাবলৈ চেষ্টা কৰিছোঁ, লাহে লাহে ওচৰত গৈ আছোঁ। মানে আজিৰ দেৱী দুৰ্গা বিসৰ্জন দিয়া সময়খিনিত ভক্তপ্ৰাণ ৰাইজক দেখি মনতে যিটো এটা মনত কল্পনাৰ উদ্বেগ হৈছে, মনত এটা ভাৱ জন্মিছে যে যোৱা 2টা বছৰত মানুহে যিমান কষ্ট কৰি ঘৰতে থাকিবলগীয়া হৈছে, তো এইটো দুৰ্গা পূজাৰ মা দেৱী দুৰ্গতিনাখিনীৰ পূজা উপলক্ষে বা এইটো এটা সুৰুঙা পায় ৰাইজে, মানে মুকালমূৰীয়াকৈ ওলাই আহিছে, ধৈৰ্যৱান শিঙি ওলাই আহিছে আৰু সকলোৱে মনত আনন্দ ফূৰ্তি কৰি আছে। গতিকে মই অলপ এইটো মূৰ্তি, এতিয়া দুৰ্গা মাৰ মূৰ্তিটো এতিয়ালৈকে উঠোৱা নাই, এইটো দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া কেতিয়া উঠা এইটোতো সঠিক ক'ব নোৱাৰোঁ, মই দেখাই আছোঁ। এতিয়াও এইটো উঠোৱা নাই, ইয়াৰ পৰা ভালকৈ দেখিব নোৱাৰি। কাষলৈ গৈ আছোঁ, দেখাই আছোঁ মই। এইটো নিশ্চয় দেৰি হ'ব, অলপ দেৰি হ'ব। এইটো চাওক আপোনালোকে। মুঠতে আজি এইটো বিসৰ্জন দিব, আজিৰ পিছত আৰু ৰাখি নথয়, এইটো বিসৰ্জন দিব। মই দেখাবলৈ চেষ্টা কৰিছোঁ আজি। দেয়াৰ গাইজ,
ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, গতিকে আপোনালোকে চাব। আৰু ইয়াতে কাষতে এটা ভগৱান মহেশ্বৰৰ এটা মূৰ্তি আছে, মই দেখাবলৈ চেষ্টা কৰিম। এইটো কাষতে আছে, অলপ ৰখিব, মই দেখাই আছোঁ। মাই দিয়া ছাবস্ক্ৰাইবাৰ আপোনালোকে চাওক ভিডিঅ'টো, ধুনীয়া হৈছে। আৰু এইটো কাষতে আছে ভোলেনাথৰ শিৱৰ মূৰ্তি এটা আছে, চাওক আপোনালোকে। চাওক গাইজ, দেয়াৰ গাইজ, চাওক এইটো দেখা, এইবাৰ ধুনীয়াকৈ দেখা হৈছে, চাই লওক। তো দেয়াৰ গাইজ, আপোনালোকে অলপ এইটো যিটো এই মুহূৰ্তত ভক্তপ্ৰাণ ৰাইজ মানুহবিলাকক দেখি কিবা এটা অনুমান কৰিব নিশ্চয় পাৰিছে যে এতিয়া আৰু এইটো ইমাৰ্জেঞ্চি মৃত্যুঞ্জয় 108 দেখাইছোঁ মই। এতিয়া আৰু এইবিলাকৰ মই ভাবোঁ প্ৰয়োজন নাই, কাৰণ আপোনালোকে গমেই পাইছে নিশ্চয় যে এতিয়া কৰোণা ভাইৰাছ গুচিয়ে গ'ল। সেইকাৰণে ভক্তপ্ৰাণ ৰাইজে ওলাই আহিছে ভালকৈ। আৰু হ'লেও তথাপি মানে এইটো COVID-19 এইটো আমি অলপ নিশ্চয় সাৱধানে থাকিব লাগিব আৰু সাৱধানতা অৱলম্বন কৰিব লাগিব, ছ'চিয়েল ডিষ্টেঞ্চিং পালন কৰিব লাগিব। গতিকে গাইজসকল চাওক ভিডিঅ'টো, এতিয়াও বহুত বাকী বিসৰ্জন দিবলগীয়া আছে, আপোনালোকে চাওক। ইয়াতে 108 এখন মানে ৰেডি কৰি ৰখা হৈছে, কিবা অঘটন হ'ব পাৰে, প্ৰয়োজন হ'ব পাৰে। গতিকে চাওক, মই যে ছাবস্ক্ৰাইবাৰ ধুনীয়াকৈ আজি ভিডিঅ'টো মই দিছোঁ। আজিকালি ক'বলৈ গ'লে মা দুৰ্গাৰ ভক্তবিলাকক বৰ্তমান যিটো যুগ, ফেচবুকৰ যুগ, ইউটিউবৰ যুগ, গতিকে ছাবস্ক্ৰাইবৰ যুগ। মই ভাবোঁ আজিকালি সেই ভক্তবিলাকৰ ভক্ত নামটো চেঞ্জিং কৰিবলগীয়া দিন আহিলে নেকি, এইটো মোৰ মনৰ ভাৱ দেই। আপোনালোকে বা কি ভাবে এইটো মই নাজানো, কাৰণ এইবিলাক দেৱী মাৰ গোটেই ছাবস্ক্ৰাইবেই হয়, কোটি কোটি মানুহ আহি ওলাইছে। গতিকে দেৱী মা আমাৰ দৰে সৰু সুৰা ইউটিউবাৰবিলাকক মানে সুদৃষ্টিৰে চাওক, যাতে আমাকো অলপ 1 কোটিমান ছাবস্ক্ৰাইবাৰ দি দিয়ে ৰাতিৰ ভিতৰতে, আমাৰো অলপ ছাকচেছ হৈ যাওক। গতিকে মাই ডিয়াৰ ছাবস্ক্ৰাইব, আপোনালোকে অলপমান ভিডিঅ'বিলাক চাব আৰু ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিব। তো থেংক ইউ। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। 108 লগতে আছে। তো হ'ব মাই ডিয়াৰ ছাবস্ক্ৰাইবাৰসকল, পিছত আৰু আপোনালোকে লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকক এনেকুৱা ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম। ঠিক আছে, থেংক ইউ, ধন্যবাদ। জয় হিন্দ, জয় আই অসম।